নমস্কাৰ মাইনাৰ পাকঘৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত বনাই দেখাব বিচাৰিছোঁ এবিধ চব্জি, যিটো হ'ল এতিয়া যিহেতু শাওণ মাহত বহুতেই পিঁয়াজ ৰচুন ব্যৱহাৰ নকৰে, গতিকে পিঁয়াজ নহৰু একো নিদিয়াকৈ একেবাৰে সাধাৰণভাৱে বনাম। যিটো চব্জি আমি এতিয়া শাওণ মাহত হওক বা কিছুমানে শনিবাৰে নিৰামিষ খায়, সোমবাৰে নিৰামিষ খায় বা বৃহস্পতিবাৰে নিৰামিষ খায়, তেনেকুৱা দিনত আপোনালোকে এই তৰকাৰীবিধ বনাই খাব পাৰিব। ইয়াৰ বাবে মই লৈছোঁ মৰিচা ঠাৰি, যিটো বহুতে ডাঠা বুলিও কয়, গতিকে মই মৰিচা ঠাৰি বুলিয়ে কৈছোঁ। তাৰ বাবে লৈছোঁ মই মৰিচা ঠাৰি। এনেকুৱা বেঙেনা, ঘৰত যিহেতু ডাঙৰ বেঙেনা নাছিল, গতিকে অলপ সৰু চাইজৰ বেঙেনা গছত লাগি আছিল, ইয়াকে ছিঙি আনিছোঁ। বেঙেনা লৈছোঁ 4টা। কঁঠাল গুটিৰ ছিজন এতিয়া, গতিকে ভাবিলোঁ চব্জিটোত কঁঠাল গুটিটো মিলালেও বহুতখিনি সোৱাদ হ'ব, গতিকে মই কঁঠাল গুটি ল'লোঁ। আৰু ল'লোঁ ভাতকেৰেলা, আলু এটা, সৰিয়হ অলপ, আৰু মোৰ অতিকৈ ভাল লগা বিহ জলকীয়া। এইটো জলকীয়াক বহুতে ভোট জলকীয়াও কয়, কদৈশিৰা জলকীয়াও কয়, বঙালী জলকীয়া বুলিও কয়। মই কিন্তু বিহ জলকীয়া বুলিয়ে কওঁ, গতিকে মই বিহ জলকীয়াকে ল'লোঁ। আপোনালোকে বেলেগ জলকীয়াও ল'ব পাৰে। আমাৰ চব্জিখিনি কাটা হৈ গ'ল। মই এনেকৈ কাটি ল'লোঁ দীঘল দীঘল কৰি। এয়া মৰিচা, বেঙেনা দুফালকৈ ল'লোঁ, ভাতকেৰেলা এনেকৈ দীঘলকৈ ল'লোঁ, এয়া কঁঠাল গুটি, এয়া আলু, এইখিনি এনেকৈ কাটি ল'লোঁ। এতিয়া সৰিয়হখিনি পিচিম। সৰিয়হ যিহেতু মই পটাত পিচিলেই বেছি ভাল পাওঁ, গতিকে মই এইখিনি পটাতে পিচিম। এয়া পটাত সৰিয়হ ল'লোঁ, এতিয়া মই এইখিনি পিচিম। এইখিনি মোৰ পিচা হৈ গ'ল, সৰিয়হ বটা হৈ গ'ল। মই এতিয়া বাটিত উলিয়াই লওঁ। এতিয়া মই বনাম চব্জিখিনি। মই কুকাৰত বনাম। কুকাৰত বনালে অতি কম সময়তেও হ'ব আৰু ভালকৈ সিজিব, গতিকে এতিয়া মই গেছটো জ্বলাই লওঁ। গেছ জ্বলালোঁ। এয়া কুকাৰ বহাই দিলোঁ। চিমটো অন কৰি লওঁ। এয়া কুকাৰ গৰম হ'ল, গতিকে মই এতিয়া ইয়াত মিঠাতেল 2 চামুচ দিম। তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হওক। আগতেও মই কৈছোঁ যে মই ইয়াত পিঁয়াজ নহৰু ব্যৱহাৰ নকৰোঁ, গতিকে মই তেলত অকণমান গোটা জিৰা দিম। তেল গৰম হৈছে, মই ইয়াত গোটা জিৰা দিলোঁ। এতিয়া মই এয়া কাটি লোৱা চব্জিখিনি তাতে দি দিম। কম সময়তে হ'ব, কম বস্তুতেই হ'ব। এতিয়া ধৰক কঁঠাল গুটিৰ ছিজন কাৰণে মই কঁঠাল গুটিটো দিছোঁ। কঁঠাল গুটি নিদিলেও হয়। বেঙেনা, আলু, ভাতকেৰেলা, মৰিচা ঠাৰি এনেকৈ বনাবও পাৰে।
এনেকৈ ভাজি ল'ম। তাৰপাছত মই ভাজি আছোঁ। এতিয়া হালধি দিম। এক চামুচ হালধি, নিমখ সোৱাদ অনুসৰি, এইখিনি। এতিয়া দিম এচামুচ জিৰা গুড়ি, এচামুচ জিৰা গুড়ি, অকণমান কালাৰ হ'বৰ কাৰণে দিম জলকীয়া গুড়ি, অলপে দিম কাৰণ যিহেতু মই বি জলকীয়া ইয়াতে দিলে অকণমান কালাৰৰ কাৰণে জলকীয়া গুড়িটো মই ব্যৱহাৰ কৰিছোঁ। জলকীয়া গুড়ি জিৰা গুড়ি দিয়াৰ পিছত এনেকুৱা হ'ব বস্তুখিনি। অকণমান এনেকৈ ভাজি লোৱাৰ পাছত বটি লোৱা সৰিয়হখিনি আৰু বি জলকীয়াটো মই কাটি দিম। মই সৰিয়হটো বগা সৰিয়হ লৈছোঁ, ক'লা সৰিয়হো ল'ব পাৰে, কিন্তু ক'লা সৰিয়হ ল'লে অকণমান পৰিমাণটো কমকৈ ল'ব, কাৰণ ক'লা সৰিয়হৰ পৰা এটা তিটিকি লাগে। সেই তিটিকি ভাৱটো যাবৰ কাৰণে হ'লে সৰিয়হখিনি পিছতে অকণমান নিমখ দি পিচিব, তেতিয়া অকণমান তিটিকি ভাৱটো কমে। গতিকে মই বগা সৰিয়হ আছিল, মই বগা সৰিয়হই ব্যৱহাৰ কৰিম। এয়া দেখিছেনে? কুকাৰত কম সময়তে সকলোখিনি বস্তু সুন্দৰকৈ সিজি যাব। এতিয়া মই বটি লোৱা সৰিয়হ আৰু বি জলকীয়া দিম। সৰিয়হ বটা বাতিটোত অকণমান পানী দি মই এইখিনি ইয়াত দি দিলোঁ। গেছৰ ফ্লেমটো যিহেতু ল' কৰি লৈছিলোঁ, এতিয়া মই গেছৰ ফ্লেমটো বঢ়াই ল'লোঁ। এতিয়া এই চব্জিটো আপুনি যদি অলপ শুকান কৰি খাব বিচাৰে তেতিয়াহ'লে পানীটো কমাই দিব, আৰু যদি অকণ গ্ৰেভিকৈ খাব বিচাৰে তেতিয়াহ'লে অকণমান পানীটো বেছিকৈ দিব, আৰু যদি ভাবে যে দালি নবনাওঁ, এইটো জোলৰ নিচিনাকৈ বনাম, তেতিয়াহ'লে অকণমান পানীটো আৰু বেছি দিব। মই যিহেতু এইটো ঠিক শুকানো নকৰোঁ জোলো নকৰোঁ, মই অকণমান গ্ৰেভি টাইপৰ বনাম, গতিকে মই ইয়াতে যিটো বাতিত মই সৰিয়হ বটা লৈছিলোঁ সেইটো বাতিৰে মই 1 বাতি পানী দিম। এয়া দেখিছে, মই মাত্ৰ এই 1 বাতি পানীটোহে দিম দেই। হৈ গ'ল। যদি অলপ জোল কৰিব বিচাৰে তেতিয়াহ'লে 2 বাতি পানী দিব পাৰে, নিজৰ ওপৰত কথা আৰু।
গ'ল। এতিয়া মই প্ৰেছাৰ কুকাৰৰ ঢাকনটো লগাই দিম। এয়া মই প্ৰেছাৰ কুকাৰৰ ঢাকন লগাই দিলোঁ। এতিয়া এইটো মই 2টা চিটি মাৰিব দিম। 2টা চিটি হুইচেল মাৰাৰ পিছত মই কুকাৰটো বন্ধ কৰি দিম, গেছটো বন্ধ কৰি দিম। এয়া 2টা চিটি মাৰা হৈ গ'ল। মই এতিয়া 2টা চিটি মাৰা হৈ গৈছিল। তাৰপিছত মই গেছটো যাবলৈ দিলোঁ, গেছটো গ'ল। এতিয়া মই খুলিম। এয়া চাওকচোন, সাধাৰণ, একেবাৰে সাধাৰণ আৰু সকলোৱে ঘৰত হয়তো বনায়েই। তথাপিও আৰু মই বোলো বনাই দেখাওঁ। আজি এনেকৈয়ে বনাইছোঁ। প্ৰায় সকলো মানুহেই বনায় ঘৰত, কিন্তু মই পিঁয়াজ নহৰু ব্যৱহাৰ কৰা নাই। এতিয়া মই এইখিনি ভালকৈ উলিয়াই ল'ম। এয়া মোৰ হৈ গ'ল, মই এতিয়া উলিয়াই ল'লোঁ। একেবাৰে কম সময়টো হ'ল কুকাৰত বনোৱাৰ বাবে, আৰু ইমান ধুনীয়াকৈ সিজি গৈছে চাচোন। এয়া ৰেডি। এতিয়াও এইখিনি পূৰা সম্পূৰ্ণ ৰেডি হোৱাগৈ নাই। ইয়াত আৰু এটা বস্তু দিব বাকী আছে, যিটোৰ অবিহনে এইটোৰ সোৱাদটো ইমান ভাল নহ'ব। সেইটো বস্তু হ'ল এয়া এচামুচ কেঁচা মিঠাতেল। এই মিঠাতেলখিনিৰ কাৰণে সৰিয়হৰ যিটো এটা কেঁচা কেঁচা গোন্ধ, সেইটো লাগিব আৰু খাই পেলাই খুবেই ভাল লাগিব। গতিকে আপোনালোকে বনাই চাব, কেনেকুৱা হয়, খাই জনাব ভাল পালেনে বেয়া পালেনে। গতিকে আজি ইমানতেই শেষ কৰিলোঁ। আকৌ মই এনেকৈ আহিম নতুন ৰেচিপি এটা লৈ। ধন্যবাদ।